নমস্কাৰ আজি মই ভিডিঅ'টো ডিসকাস কৰিম যে এক্সপোৰ্ট আপুনি কেনেকৈ সেফলি কৰিব বা গভৰ্ণমেণ্ট বেনিফিট বা ইনস্যুৰেন্স লৈ কেনেকৈ এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব এতিয়া আপুনি যদি অসমৰ যিকোনো জেগাতে থাকে তাৰ পৰাই আপুনি কেনেকৈ ধৰণে আপুনি এক্সপোৰ্ট আৰম্ভ কৰিব বা এক্সপোৰ্ট বিজনেছ কৰিবলৈ হ'লে আপুনি মানে কি ধৰণৰ আপুনি প্ৰবলেম ফেচ কৰিব বা সেই প্ৰবলেমবিলাক কেনেকৈ নাইকিয়া কৰি আপুনি এক্সপোৰ্ট বিজনেছ কৰিব পাৰে আৰু যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰিব যাতে মই এনেকুৱা নতুন টপিকৰ ওপৰত কিবা ক'লে সেইখিনি আপডেট পাব পাৰে এতিয়া নাম্বাৰ 1 প্ৰবলেম আপুনি এক্সপোৰ্টৰ সময়ত কি ধৰণৰ প্ৰবলেম আপুনি মানে ফেচ কৰিব বা আপুনি তেনেকুৱা ধৰণৰ প্ৰবলেম পাব পাৰে এতিয়া নাম্বাৰ 1 হৈছে সবৰে মনত এটা কোৱেশ্চন হয় বায়াৰে যদি আমাক পেমেন্ট নকৰে আৰু নাম্বাৰ 2 হৈছে আপুনি যিখিনি প্ৰডাক্টস আপুনি পঠালে সেইখিনি যদি আপোনাৰ বেয়া হৈ যায় নাম্বাৰ 3 হৈছে আপুনি ডলাৰ আপ ডাউন হয় তেতিয়া আপুনি ৰিস্কটো কেনেকৈ আপুনি নাইকিয়া কৰিব বা আমাৰ সেইখিনি সময়ত আমাৰ কিবা ডাউন হ'ব নেকি এই তিনটা প্ৰবলেম বিফৰ এক্সপোৰ্ট সকলোৰে মনত আহে আৰু এইখিনি বস্তু আপোনালোকে মানে এক্সপোৰ্টৰ কোৰ্সটো যদি আপোনালোকে ভালকৈ শিকি লয় তেতিয়াহ'লে স্টেপ বাই স্টেপ গোটেইখিনি গম পাব আৰু মেইনলি আপোনাৰ বায়াৰ চোৱা বা বায়াৰ জেনুইনিটি হয় নে নহয় সেইখিনি চেক কৰাটো মোষ্ট ইম্পৰ্টেণ্ট কথা আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয় এবাৰ শিকি লওক এক মাহৰ কোৰ্স চলি আছে অনলাইন অফলাইন ক্লাছ হৈ আছে এডমিশন হৈ আছে এতিয়া নাম্বাৰ 2 হৈছে আপোনাৰ গভৰ্ণমেণ্ট বেনিফিট এতিয়া গভৰ্ণমেণ্টে কি বেনিফিট দিয়ে যদি আপুনি এক্সপোৰ্টৰ কাম আৰম্ভ কৰে এতিয়া আপোনাৰ নাম্বাৰ 1 হৈছে জিএসটিটো আপোনাৰ নালাগে যিমান পাৰ্চেণ্টেই নহয় সেইটো ৰিটাৰ্ণ হ'ব মানে আৰু নাম্বাৰ 2 আপোনাৰ ডিউটি ড্ৰবেক যিটো কাষ্টমে দিয়ে সেইটো আপোনাৰ ডাইৰেক্ট পেমেন্টটো আপোনাৰ একাউণ্টত আহি যাব আফটাৰ এক্সপোৰ্ট মানে কমাৰ্চিয়েল ইনভয়েচৰ ওপৰত আৰু ৰোড টেপ আছে ডিউটি ড্ৰবেকৰ লগতে ৰোড টেপটো আপুনি স্ক্ৰিপ্ট হিচাপত পাব সেইটো আপুনি যদি ইম্পৰ্ট কৰে ইম্পৰ্টত ইউজ কৰিব পাৰিব ইম্পৰ্ট ডিউটি পে কৰাৰ সময়ত আৰু যদি ইনকেছ আপুনি যদি ইম্পৰ্ট নকৰে তেতিয়াহ'লে আপোনাৰ সেই ৰোড টেপ স্ক্ৰিপ্ট হিচাপত আপোনাৰ যেনিবা গোটেই ইয়েৰটো আপোনাৰ 70000 টকা আপোনাৰ স্ক্ৰিপ্ট আছে তেতিয়াহ'লে সেইটো যদি আপুনি ইম্পৰ্ট নকৰে সেইটোতো একো কামত নাহিব কিন্তু এইটো এটা অপচনছ আছে যে আপুনি ইম্পৰ্টাৰক এই স্ক্ৰিপ্টবিলাক বেচিব পাৰে এতিয়া সাপোজ আপোনাৰ ইয়াৰলি 70000 টকাৰ স্ক্ৰিপ্ট আছে আপুনি ইম্পৰ্টো নকৰে তেতিয়াহ'লে সেইটো আপুনি ইম্পৰ্টাৰক বেছি আপুনি 60000 বা 65000 এইটো মাৰ্কেট অনুযায়ী আপুনি ল'ব পাৰিব আৰু সেইটো পইচাও আপোনাৰ প্ৰফিট হ'ব আৰু আইএছ আছে ইন্টাৰেষ্ট ইকুইলাইজেশ্যন স্কিম মানে যিটো আপুনি সাবসিডাইজ লোন মানে এক্সপৰ্টাৰক দিয়ে গতিকে আপুনি সাপোজ 9% আপুনি ইন্টাৰেষ্টত লোনটো পাইছে তেতিয়া আপোনাৰ যদি এমএসএমই থাকে 2% আপোনাৰ সাবসিডাইজ হ'ব বা 3% সাবসিডাইজ হ'ব একৰ্ডিং টু ইয়োৰ প্ৰডাক্ট গতিকে আপুনি সেই মানে 9% আপুনি 6% ইন্টাৰেষ্টত আপুনি মানে লোনটো ল'ব পাৰিব আৰু এটা আছে ইপিসিজি মানে যিটো আপুনি এটো এক্সপোৰ্ট প্ৰমোশন কেপিটেল গুডছ এটোত আন্ডাৰত আপুনি যদি কিবা এটা মেচিন সাপোজ আপুনি চাইনাৰ পৰা আনিছে আপুনি আনি লৈ এটো ইম্পৰ্ট ডিউটি আপুনি পে কৰিব লাগিব কিন্তু আপুনি এটো স্কিমৰ আন্ডাৰত আনিলে আপুনি সেই মেচিনটোৰে যিটো প্ৰডাক্ট আপুনি বনাব সেই প্ৰডাক্টটো যদি আপুনি এক্সপোৰ্ট কৰে তেতিয়াহ'লে ইম্পৰ্ট ডিউটিটো আপুনি দিব নালাগে আৰু ইন কেছ বোলে আপোনাৰ প্ৰডাক্টটো এক্সপোৰ্ট নহল তেতিয়াহ'লে আপুনি মানে সেইটো পে কৰিব লাগিব পিছত হ'লেও আৰু নেক্সট আপোনাৰ আহিলে এতিয়া গম পাইছে যে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট গতিকে আপোনাৰ ডিষ্ট্ৰিক্টত কোনটো প্ৰডাক্ট অলৰেডি গভৰ্ণমেণ্টে সেইখিনি এটা স্কিম লৈছে গতিকে আপোনাৰ ডিষ্ট্ৰিক্টত যিটো প্ৰডাক্ট এভেইলেবল আছে বা সেইটো এক্সপোৰ্ট কোৱালিটি হয় সেই প্ৰডাক্টটো আপুনি কাম কৰিবলৈ আপুনি গভৰ্ণমেণ্টৰ হেল্প ল'ব পাৰে এতিয়া গভৰ্ণমেণ্ট বেনিফিট বা ছাপোৰ্ট আপোনালোকে গম পালে এক্সপোৰ্ট ইঞ্চুৰেঞ্চৰ সময়ত আপুনি কি ইঞ্চুৰেঞ্চ লৈ আপুনি ফুলি কাভাৰ্ড হৈ মানে প্ৰটেকশ্যন লৈ আপুনি কাম কৰিব লাগে এতিয়া এক্সপোৰ্টত আপোনাৰ হৈছে যে আপুনি যদি বোলে পেমেণ্ট এনেকুৱা লৈছে যে 60% আপুনি এডভান্স পালে আৰু 40% আপুনি বেলেগ পেমেণ্ট টাৰ্মত ল'লে তেতিয়া আপুনি সেই 40%ৰ এগেইনষ্টত আপুনি ইঞ্চুৰেঞ্চ এটা কাভাৰ লৈ তাৰ পাছতহে আপুনি এক্সপোৰ্ট কৰিব লাগে এতিয়া এক্সপোৰ্ট মানে ইঞ্চুৰেঞ্চ ল'বৰ কাৰণে ইচিজিচি আছে এক্সপোৰ্ট ক্ৰেডিট গেৰেণ্টি কৰ্পৰেশ্যন তেওঁলোকে দিয়ে আৰু তেতিয়া আপুনি 90% সেইটো আপোনাৰ ভয় নাথাকে মানে ইনকেছ যদি আপোনাৰ 40% পেমেণ্টটো নহয় ইচিজিচিয়ে আপোনাৰ কাভাৰ কৰে আৰু নেক্সট আপোনাৰ মানে মেৰিন ইঞ্চুৰেঞ্চ ল'ব লাগে এতিয়া চিপমেণ্ট আপুনি জাহাজেদি বস্তুটো পঠালে কিবা কাৰণত ডেমেজ হ'ল তেতিয়া সেইটো কাৰণে আপোনাৰ মেৰিন ইঞ্চুৰেঞ্চে কাভাৰ কৰে গতিকে মেৰিন ইঞ্চুৰেঞ্চ যদি আপুনি CIFত কাম কৰে মানে কষ্ট ইঞ্চুৰেঞ্চ ফ্ৰী মানে বায়াৰৰ পৰ্টলৈকে আৰু ইনকেছ যদি আপুনি FOB কৰে তেতিয়াহ'লে মেৰিন ইঞ্চুৰেঞ্চৰ প্ৰয়োজন নাই আৰু
এতিয়া নেক্সট আপোনাৰ ষ্টেপ আহিল যে হাউ টু ষ্টাৰ্ট এক্সপৰ্ট আপুনি এক্সপৰ্ট বিজনেছ আৰম্ভ কৰিবলৈ মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ GST ট্ৰেড লাইচেঞ্চ বা IECখন আপোনাৰ ওলোৱাৰ পিছতে আপুনি ৰেডি হ'ল এক্সপৰ্টৰ কাৰণে কাৰণ ইম্পৰ্ট এক্সপৰ্ট লাইচেঞ্চখন আপোনাৰ লাগিবই যিকোনো বস্তু আপুনি বাহিৰলৈ পঠাবলৈ হ'লে আৰু তাৰ পাছত আপোনাৰ প্ৰডাক্ট অনুযায়ী আপুনি RCMCটো ল'ব লাগিব মানে EPC এক্সপৰ্ট প্ৰমোশ্যন কাউন্সিল আপুনি যদি টেক্সটাইলত কৰে টেক্সটাইল বা জেমছ এণ্ড জুৱেলাৰী বা টিত কৰিলে টি বৰ্ড বা কফি কৰিলে কফি বোৰ্ড বা স্পাইচেছ ওপৰত কৰিলে মছলা আপুনি স্পাইচ বোৰ্ড বা আপুনি ফ্ৰুটছ ভেজিটেবল ৰাইচ এইবিলাকৰ ওপৰত কৰিলে বা প্ৰচেছ ফুড আপেৰাৰ পৰা আপুনি ল'ব লাগিব গতিকে আপুনি সেইটো পিছত ল'লেও হ'ব মানে ডকুমেণ্টেশ্যন আপোনাৰ IECখন হ'লে আপুনি মানে ৰেডি এক্সপৰ্টৰ কাৰণে গতিকে এইখিনি বস্তু আজি ভিডিঅ'টোত গম পালে যে আপোনালোকে মানে উইথ ইঞ্চুৰেঞ্চ বা আপোনাৰ ECGCৰ হেল্প লৈ বা গভৰ্ণমেণ্ট ছাপোৰ্ট লৈ আপোনালোকে কেনেকৈ স্মুথলি এক্সপৰ্টৰ কাম আৰম্ভ কৰিব পাৰিব কাৰণ এক্সপৰ্টত চবেই প্ৰথমেই ভাবে যে বহুত ৰিস্ক থাকে বা এই ৰিস্কখিনি আপোনাৰ নাইকিয়া কৰিবলৈ গভৰ্ণমেণ্টে ছাপোৰ্ট দিছে বা আপোনাৰ এইটো ECGC আছে এক্সপৰ্ট ক্ৰেডিট গেৰেণ্টি কৰ্পৰেশ্যন যিটো গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন তেওঁলোকে হেল্প কৰে গতিকে এনেকুৱা ধৰণৰ আপোনালোকে মানে প্ৰতিটো বস্তু গভৰ্ণমেণ্টে যিটো আপোনাক ইনচেণ্টিভছ দিছে সেইখিনি আপুনি এক্সপৰ্টত লৈ আপুনি কাম কৰিলে নিশ্চয় আপুনি প্ৰফিটটো বেছি আৰ্ণ কৰিব আৰু ৰিস্কটো আপোনাৰ নাথাকিব গতিকে আপোনালোকে আজি ভিডিঅ'টোত আপোনালোকে এইটো গম পালে যে কেনেকৈ আপোনালোকে মানে ৰিস্ক নোহোৱাকৈ কি ধৰণৰ কৰি আপোনালোকে এক্সপৰ্টৰ কাম আৰম্ভ কৰিব পাৰে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'